নমস্কাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া যেহেতু বিহুৰ বতৰ আমাৰ সৰু ড্ৰয়িং ৰুমটো কেইটামান পৰম্পৰাগত বস্তুৰে সজাবলৈ চেষ্টা কৰিছোঁ। তাকে আপোনালোকৰ লগতে অলপ শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। ভিডিঅ'টো চাবচোন, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এয়া প্ৰথমতে চাওক, মোৰ পিছফালে আছে এয়া সৰুকৈ এটা জাপি আৰু লগতে এখন সৰু টঙালি এনেদৰে সজাইছোঁ। এয়া চাওক। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু কমেণ্ট কৰিব। লগতে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেওঁলোকে ছাবস্ক্ৰাইব কৰি বেল বাটনটো অল কৰি ল'ব। তেন্তে বলক মই কি বস্তুৰেনো সজাইছোঁ আপোনালোকক দেখাওঁ। আৰু এইফালে এনেদৰে জাপি আৰু গামোচা লগাইছোঁ। আৰু এইকেইটা পিলো কভাৰ অলপ ট্ৰেডিশ্যনেল লুক এটা দিবলৈ চেষ্টা কৰিছোঁ। এয়া বেকত দেখিছে গামোচা। আৰু এইফালে কৰ্নাৰত ৰাখিছোঁ এটা নিজেই বনোৱা প্লাইবৰ্ডৰ ঘৰ আৰু ছাইডতে এটা মানি প্লেণ্ট। আৰু এইটো ছাইডে এই দুখন চকীটো গামোচাৰে সজাইছোঁ। এয়া চাওক, পিলো কভাৰকেইটা চাওক কেনেকুৱা লাগিছে। এইফালে জাপি আৰু গামোচা এনেদৰে সজাইছোঁ। আৰু এয়া চেণ্টাৰ টেবুলত ৰাখিছোঁ এখন সঁফুৰা। এয়া তলতে এখন কুৰ্চাৰে কৰা টেবুল ক্লথ। আৰু এইফালে ৰাখিছোঁ চিচাৰৰ এটা বল, মানি প্লেণ্ট লগাই ৰাখিছোঁ। লগতে ষ্ট'ন ৰাখিছোঁ। আৰু এয়া হৈছে লাফিং বুদ্ধা। বহাগ বিহু বুলি ক'লে যিহেতু ৰঙা আৰু মুগা ৰংটোৰ কম্বিনেশ্যনটো বেছি ভাল লাগে, সেইবাবে কুশ্যন কভাৰকেইটা মই ৰেড আৰু মুগা ৰঙত দিলোঁ। আৰু এইফালে এইটো মুহা, অকণমানি মুহা। এইখন চালনী, এইখন সৰু ডলা, এইখন কোলা আৰু লগতে এয়া জাকৈ আৰু খালৈ। আৰু এইখন হৈছে ল'ৰাই খেলা চেছবৰ্ড আছিলে আগতে। আৰু এইখন হৈছে গামোচাৰ ফুল, অকণমান কাটি থাকি গৈছিলে, তাৰে এনেধৰণে সজাইছোঁ। মই যিহেতু ট্ৰেডিশ্যনেল চাৰ্টবিলাক বনাওঁ তাৰে টুকুৰা এটা থাকি গৈছিলে। আৰু এইফালে আপোনালোকক কেইটামান বস্তু দেখাইছোঁ। এয়া চাওক, বানবাতি, তাৰপিছতে এয়া বাতি এটা, আৰু এইফালে এইটো ঘটি, আৰু এইফালে এটা কাপ। এইটো হৈছে বাঁহৰ কাপ, বাঁহেদি বনোৱা। এইটো মাজুলী যাওঁতে আনিছিলোঁ মই। তাৰপিছত এইফালে আছে এইটো গড়, এইটো খৰাহী, সৰু খৰাহী বাঁহৰে। আৰু এইখন হৈছে চালনী, আৰু এইখন ডলা, আৰু এইফালে এয়া জাকৈ, আৰু এইটো খালৈ, সৰু সৰু, খুব মৰম লাগে এইবিলাক বস্তু দেখিলে, মই আনো। আৰু কি আছে আপোনালোকক দেখাইছোঁ। আৰু এইফালে চাওক, এইখিনি এনেকৈ সজাইছোঁ। আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ, আপোনালোক চাই থাকিব। আঁকি দিয়া সপোন সপোন দি থক আলাসতে তাই আগে সোধে মইনো কোন তোমাৰ। এইটো এটা কাঁহৰ বাটি। এনেদৰে মই পানী অকণমান দি আৰ্টিফিচিয়েল লটাছ লগাই থৈছোঁ।
আৰু এইখন এখন ডাঙৰ ফুলৰ গামোচা টেবুল ক্লথ হিচাপে আজি ব্যৱহাৰ কৰিছোঁ বিহু বুলি। আৰু এইফালে এয়া গামোচাখনৰ ফুলটো অলপ দেখাইছোঁ। এটুকুৰা প্লাইবোৰ্ড এনেদৰে মই পেইণ্ট কৰি থৈছোঁ, লগতে এটা পিংক কালাৰ লেম্প ৰাখিছোঁ। এইখন আচলতে টঙালি নহয়, টঙালি ডিজাইনৰ এখন মূৰত মৰা কাপোৰহে। আমাৰ ল'ৰাই যিহেতু ফেশ্বন শ্ব' কৰে, তাৰ খুৰী আইতাকে এখন গিফ্ট কৰিছিলে মূৰত মাৰিবৰ কাৰণে, আৰু মই সৰু চাপি এটাৰ সৈতে এনেদৰে ডেক'ৰেট কৰিলোঁ। আৰু এইবাৰ ৰুমটোৰ ভিতৰতে থকা এজোপা মানি প্লেণ্ট আপোনালোকক দেখাইছোঁ। দীঘল হৈ যোৱা আগকেইটা মই ঘূৰাই পেলাই আকৌ তাতে মেৰিয়াই দিছোঁ। এইজোপা মানি প্লেণ্ট মোৰ খুব মৰমৰ। এইজোপাৰ বয়স প্ৰায় 3 বছৰ হৈছে। আৰু আমাৰ সৰু ড্ৰয়িং ৰুমটো আপোনালোকক দেখালোঁ আজি। খুদাক চকুত আঁকি দিয়া সপোন দি থক।